বিগত দিনবোৰত বা 2016 চনলৈকে কংগ্ৰেছ চৰকাৰে যিমানখিনি চৰকাৰ গঠন কৰি আহিল, তাৰ পিছত 2016 চনৰ পৰা আজিলৈকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ল। তো আমি ক'ব বিচাৰিছো বা ক'ব আমি পাৰো যে আমাৰ এই 2026-27 যি নেকি বাজেট, অসমৰ বাজেট, এই বাজেট অসমৰ ইতিহাসত বা অসমৰ হিষ্ট্ৰীত সবচে ডাঙৰ বাজেট আৰু ইনক্লুসিভ বাজেট, ৰাইট ফ্ৰম ফাৰ্মাৰ্স টু গ্ৰীণ এনাৰ্জি ডেভেলপমেণ্ট কৰালৈকে যি নেকি ব্যৱস্থা, এই ব্যৱস্থাটো এই বাজেটখনত গোটেইখিনি আহিছে। আৰু যিমানখিনি সেক্টৰ আমাৰ সমাজখনত বা অসমখনত আছে, এই সেক্টৰবিলাকক গোটেইখিনি সংলগ্ন কৰা হৈছে। আৰু আপোনালোকে সকলোৱে জানে 2026-27 বাজেটত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সৰ্ববৃহৎ বাজেট হিচাপে আমি দেখা পাইছো। টোটেল 2,782 crore টোটেল বাজেট এই বাজেটখনত আছে। আৰু এই বাজেটখন 2015-16 লাষ্ট কংগ্ৰেছ চৰকাৰৰ যি নেকি বাজেট, এই বাজেটৰ 2015-16 চনত যি নেকি বাজেট আছিলে কংগ্ৰেছ চৰকাৰৰ, এই বাজেট 3 গুণৰ ওপৰৰ বাজেট। সেইটো সময়ত হয়তো 65,000 crore বাজেট নিয়াৰলি আছিল। তো এপ্ৰক্সিমেটলি এইবাৰ আমাৰ বাজেটখন 3 গুণ বেছি বাজেট। আৰু তেনেকুৱা বাজেট এটা বিকশিত ভাৰতক নিৰ্মাণ কৰাৰ স্বাৰ্থত, বিকশিত অসম নিৰ্মাণ কৰি লৈ বিকশিত ভাৰত আমি নিৰ্মাণ কৰিম, তেনেকুৱা এটা চিন্তাধাৰা লৈ পেলাই বা অসমখনক ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, দূৰদৰ্শী নেতৃত্বত গোটেই ভাৰতবৰ্ষৰে টপ 5 ষ্টেট হিচাপে নিৰ্মাণ কৰাৰ স্বাৰ্থত এই বাজেটখন নিশ্চয়কৈ আমাক দেখুৱাইছে বা ৰিফ্লেক্ট পাইছে যে আমি যে বিগত দিনবোৰত বা ইলেকশ্যনৰ সময়ত আমি কৈ আহিছিলো যে আমি অসমখনক গোটেই ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত আমি নিৰ্মাণ কৰিব পাৰিম বা আমি থিয় দিব পাৰিম, সেই যে নেকি চিন্তাধাৰা বা পৰিকল্পনা, প্লেনিং, এই আজিৰ এই 2026-27 বাজেটে এইটো ৰিফ্লেক্ট হৈছে। তো আপোনালোকে জানে 2015-16 চনত আমাৰ পাৰ কেপিটা ইনকাম 60,817 আছিলে। আজি আহি 2025-26 এইটো বাঢ়ি পেলাই 1 লাখ পাৰ কেপিটা ইনকাম 1,85,429 টকা হৈছিল। তো তেনেকা ধৰণৰ যি নেকি আমাৰ কাম কৰাৰ বা গভৰ্ণমেণ্টৰ যি নেকি পলিচি, আৰু এই বাজেটৰ পিছতে প্ৰত্যেক 10 বছৰৰ প্ৰত্যেক বছৰে 10% আমাৰ যি নেকি ৰেভিনিউ, এই ৰেভিনিউটো অন ৰেভিনিউটো বঢ়োৱাৰ কাৰণে প্ৰচেষ্টা চলাইছে। আৰু এইটো বৃদ্ধি হৈ 2031 চনলৈকে আমাৰ যে নিজা যোনটো ষ্টেটৰ বাজেট, এই বাজেটখন 50% লৈকে বঢ়োৱাৰ কাৰণে চেষ্টা চলাইছে। তো আপোনালোকে জানে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই বাজেটখন বৃহৎ এটা সফলতা লাভ কৰিছে। 10,000 crore ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে ইয়াত দিয়া হৈছে। আৰু আপোনালোকে গম পাই গুৱাহাটী ৰিং ৰোড প্ৰজেক্টৰ কাৰণে 4,954 crore ধাৰ্য কৰা হৈছে। আৰু টাৰ্গেট আমাৰ গোটেই এই 5 বছৰত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয় কালৰ যি নেকি চৰকাৰ, এই 5 বছৰত আমি 800 কিলোমিটাৰ এডভান্স ৰোড নিৰ্মাণ কৰাৰ আমি টাৰ্গেট কৰিছো। আৰু বাইহাটা চাৰিআলি মিছন চাৰিআলি 4 লেন ইতিমধ্যে অলৰেডি চেংচন হৈ গ'ল। আৰু
আৰু এটা যি নেকি গুৱাহাটী জালুকবাৰীৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে এলিভেটেড কৰিডৰ এইটো নিৰ্মাণ কৰাৰ কাৰণে আমাৰ এই বাজেটত দেখা পাইছো। আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম আৰু আকৌ আৰু এটা মৰিগাঁও আৰু দৰঙৰ মাজত সংলগ্ন নতুন ব্ৰহ্মপুত্ৰ ব্ৰীজ নিৰ্মাণ কৰাৰ কাৰণে হাতত লোৱা হৈছে। আৰু তেনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আমি বহুত বস্তু দেখিব পাইছো। আমাৰ এই ইপিনি চাইডত যদি চাব যাওঁ, আমি বঙাইগাঁৱৰ যি নেকি লজিষ্টিক পাৰ্ক আছে এইটো আৰু অধিক ডেভেলপমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে।